নহয় কাৰণ এই বিহুখনত আটাইতকৈ ডাঙৰ সৌভাগ্য যে মই ইতিমধ্যে ব্যক্ত কৰিছোঁ ঘৰলৈ সোমোৱাৰ নামেৰে যিহেতু ব্যস্ততাপূৰ্ণ সময়ৰ কাৰণে তেখেতে কাৰ্যসূচীৰ কাৰণে ইমান ঘনিষ্ঠভাৱে মনৰ কথা বতৰা ভাগ বতৰা কৰিবৰ কাৰণে সুযোগ নাপায়। বিভিন্ন প্ৰট'কল থাকে বা অন্যান্য বিভিন্ন কামত তেখেত ব্যস্ত থাকিব লগা হয়, কিন্তু নিজৰ গাঁও যদি তেখেতে সেই সুযোগটো ইয়াত ল'ব বিচাৰে আৰু মই ভাবোঁ আপোনালোকেও সেই সুযোগটো প্ৰদান কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ লগতে তেখেতকো যাতে জনসাধাৰণৰ মনৰ কথা যাতে প্ৰত্যেক বছৰে আপোনালোকে অৱগত কৰে তাকে মই কামনা কৰিছোঁ, যাৰ জৰিয়তে অসমবাসী
বন্ধুসকল, এয়া আছিল বিন্ধাকটা মুলুক গাঁৱৰ বিহু সন্মিলনৰ কিছু দৃশ্যাংশ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।